বন্ধুসকল, আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে মোৰ কোমোৰা হেতালিখন কেনেকুৱা হৈ আছে। কাৰণ মই খেতিৰ লগতে জড়িত হৈ থাকোঁ, তাকে আপোনালোককো দেখুৱাওঁ বুলি ভাবিছোঁ। এবাৰ চাবচোন। সেয়া প্ৰথমে আপোনালোকক কোমোৰা পুলিকেইটা ছাইডৰ পৰা দেখাই লৈছোঁ। তাৰপিছত তললৈ গৈ দেখুৱামগৈ, ভালকৈ চাব। এখন সোঁফালে এখন আছে, তাতো দেখুৱাম, চাই থাকিব। নিশ্চয় দেখা পাইছে পুলিটোৰ গুৰিত কিদৰে গোবৰ দি থোৱা আছে, কাৰণ বেলেগ আৰু প্ৰয়োগ কৰা নাই, ৰাসায়নিক সাৰ গোবৰে দিছোঁ। চাঙত ধৰিছেগৈ আৰু পুলি কিছুমান চাপৰি হৈ আছে, কাৰণ ৰাসায়নিক সাৰ দিয়া নাইতো, সেইটো কাৰণে কিছুমান বাঢ়ি গৈ আছে। এনেকৈ আৰু বৰষুণ দি মেলি অকণমান পুলিবোৰৰ অৱস্থা বেয়া কৰি দিছে, কাৰণ বেছি পানী হ'লে সিহঁতৰ কাৰণে উপযোগী নহয়। বেছি পানী চাঙত ধৰিছেগৈ আৰু 2 সপ্তাহৰ পিছত নিশ্চয় কলি দিব। এয়া নিশ্চয় দেখা পাই আছে, কি সুন্দৰ দেখা পাইছে। মই পাতবোৰ কিদৰে ছিঙি দিছোঁ, কাৰণ এই পাতবোৰ বুঢ়া হৈ গৈছে, এনেই সাৰ খাই দেখিব। আৰু এখন হেতালি কোমোৰাৰ ইয়াতো দেখুৱাম আপোনালোকক, জনাব কেনেকুৱা হৈছে। চাই পুলিকেইটা ভাল হৈছে নে বেয়া হৈছে জনাই দিবচোন। কোমোৰা পুলিটো দেখা পাইছে, গুৰিত কি আছে নিশ্চয় দেখা পাইছে। এয়া গোবৰ হয়, অৰ্গেনিক কৰিছোঁ।